নমস্কাৰ ৰাইজসকল সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি এই ফেচবুকৰ মাধ্যমেদি আপোনালোকৰ মাজত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ আহিছোঁ। কয়েকদিন আগৰ ছ'চিয়েল মিডিয়াত এজন আদিবাসী ডাঙৰীয়াই যে কিছুমান আমাৰ বড়ো লিডাৰ্ছবিলাকক টাৰ্গেট কৰি কিছুমান কথা কৈ আছে ছ'চিয়েল মিডিয়াত, সেইটো লৈ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ভাবিছোঁ। সেই ভিডিঅ'খন আপোনালোকে যাতে শেষ হোৱালৈকে চাব। তাৰপিছত আপোনালোকে চবে যেন ভিডিঅ' শ্বেয়াৰ কৰি দিয়ে, যেন চবে গম পায়, চবে বুজি পায় যে আমি কোন হয় বা তেখেতে কোন হয়। ঠিক আছে, প্ৰথমতে মই এই আমাৰ আদিবাসী ডাঙৰীয়াই কি ক'লে তেখেতৰ মাতটো মই আপোনালোকক শুনাম। তাৰপিছত মই আমি কোন হয় বা তেখেতে কোন হয় সেইটোৰ বিষয়ে মই আলোচনা কৰিম। নিশ্চয় আপোনালোকে ভিডিঅ'খন শেষ হোৱালৈকে চাব। তেখেতে কি ক'লে? আদিত্য খাকলাৰীয়ে কৈছে যে ৬ জনগোষ্ঠীক এছটিকৰণ বিৰোধ কৰি আছো। আজি মই ক'ব খোজো, হু আৰ দ্য ফাৰ্ষ্ট ট্ৰাইবেল অফ ইণ্ডিয়া? আদিবাসীজ, নট ইউ আদিত্য খাকলাৰী। আৰু আপোনাৰ কোনে এছটি পায় কোনে নাপায় সেইটো আপুনি ক'ব লগা নাই, সেইটো RGI কৰিব। এণ্ড আপোনালোকে যে এছটি পাইছে, আপোনালোকে যে কিবা পাইছে, আমি কোনোদিন বিৰোধ কৰিছো নেকি? দেন you are not having any right to tell that ৬ জনগোষ্ঠী। ঐ ডাঙৰীয়া, আপুনি আদিত্য খাকলাৰীক টাৰ্গেট কৰি মাত মাতি আছে। গণতন্ত্ৰ ৰাজ্যত কাৰোবাৰ বিৰুদ্ধে মাত মাতা অধিকাৰ আছে। ইয়াৰ লগতে আপুনি এটা কথা উল্লেখ কৰিছে যে এই কথাবোৰক লৈ মই আজি আপোনাক প্ৰটেক্ট কৰিবলৈ বাধ্য হৈছে। আমি ব্যক্তিগত বা বড়ো ট্ৰাইবেলবিলাকে অসমৰ আদিবাসীবিলাকক এছটি হোৱাত একচুৱেলি কোনো আপত্তি নাই, যদি RGIয়ে মানি লয়। কিন্তু RGIৰ মতে প্ৰথম ক্ৰাইটেৰিয়া তথা কোৱালিফিকেশ্যন কেৰেক্টাৰ সেইটো হৈছে ভূমিপুত্ৰ। আপুনি অসমৰে, আপোনাক লৈ ভূমিপুত্ৰ, কিন্তু আপোনাৰ মা দেউতাক পূৰ্বপুৰুষক ব্ৰিটিছবিলাকহে লৈ অহা না বন্ধু। ব্ৰিটিছসকলে চাহ খেতি কৰাৰ কাৰণেহে লৈ অহা হৈছে। আপুনি ক'ত বা বিহাৰ, তামিলনাডু, কেৰেলিয়ান, ঝাৰখণ্ড, ছত্তীশগড় সেইবিলাকৰ পৰা আহাহে, সেইটো না প্ৰব্লেম বন্ধু। আজি বড়ো, গাৰো, ৰাভা, মিচিং, দেউৰী, তিৱা, কলকছাৰী সেইবিলাক হৈছে ট্ৰাইবেল, সেইবিলাক হৈছে ইয়াৰ ভূমিপুত্ৰ। ঠিক আছে, আপুনিতো ভূমিপুত্ৰ নহয় না। গতিকে এই বড়োবিলাক ক'ৰ পৰা আহিছে, কেতিয়া আহিছে সেইবিলাক প্ৰশ্ন কৰি একো লাভ নাই। সেইবিলাক প্ৰশ্ন কৰি একো লাভ নাই বন্ধু। গতিকে আপোনালোকে নিশ্চয় জানিব লাগে যে RGIয়ে 8 বাৰ কেঞ্চেল কৰি দিছে, তথাপিও আপোনালোকক এছটি লাগে বুলি কৈ আছে। আমাৰ একো আপত্তি নাই, যদি RGIয়ে আপোনালোকক দিয়ে, RGIয়ে আপোনালোকৰ যদি এছটি বনাই দিয়ে, আমাৰ কোনো আপত্তি নাই। গতিকে কাইবা আদিত্য খাকলাৰী, কাইবা আমাৰ দীপেন বড়ো, কাইবা প্ৰমোদ বড়ো সেইবিলাকক মাত মাতি থাকি লাভ নাই। আমাৰ আৰু আপোনাৰ মাজত এই গণ্ডগোল সৃষ্টি কৰি লাভ নাই। ঠিক আছে, কাৰণ বুৰঞ্জী আমিও জানে। ঠিক আছে, ভাৰতত সবচে প্ৰথম আহা মানুহবিলাক অষ্ট্ৰেলয়ড নেগ্ৰিটছ, এই অষ্ট্ৰেলয়ড নেগ্ৰিটছত আপোনালোকেও পৰে। ঠিক আছে, ক'ব গ'লে এই সাউথ ইণ্ডিয়ান, তামিলনাডু, কেৰেলিয়ান, তেলেংগানা সেইবিলাক
অস্ত্ৰ নেগ্ৰিটছত পৰে। আপোনালোকেও প্ৰায় 5,000 বছৰ আগত কোনবা সাউথ ইণ্ডিয়া, কোনবা মধ্যপ্ৰদেশ বসবাস কৰিছে। ঠিক আছে। গতিকে আপোনালোকে বিভিন্ন ৰাজ্যত ট্ৰাইবেল হয়। কিন্তু এই আমাৰ অসমৰ বা নৰ্থ ইষ্টত 5,000 বছৰ আগত সকলৰ মানুহ আহাৰ মাজত প্ৰথম আমি গাৰো, বড়ো, ৰাভা, মিচিং, তিৱা, কছাৰী সেইবিলাক হৈছে এই অসমত প্ৰথম বসবাস কৰা। সেইটো হৈছে ভূমিপুত্ৰ। ঠিক আছে। আমি অসমৰ আদিবাসীবিলাক ভূমিপুত্ৰ হ'ব নাপায়। কাৰণ আপোনালোকে মাইগ্ৰেটহে। আমি আৰু আপোনালোকৰ মাজত সেইবিলাক প্ৰশ্ন কৰি একো লাভ নাই। অসমখন অশান্তি কৰি লাভ নাই। ঠিক আছে। আপোনালোকে ST পাই নাপায় আমি একো ক'ব লগা নাই। ঠিক আছে। যদি RGIয়ে আপোনালোকক দিয়ে আমাৰ কোনো আপত্তি নাই। ঠিক আছে। আমি একো ক'ব লগা দৰকাৰ নাই। গতিকে আপোনালোকে যে কাকবা আমাৰ বড়ো লিডাৰবিলাকৰ বিষয়ে বা বড়ো লিডাৰবিলাকক টাৰ্গেট কৰি সেইবিলাক কথা কৈ একো লাভ নাই। ঠিক আছে। কাৰণ আমিও বুৰঞ্জী বুজি পাওঁ, কাৰণ আমিও বুৰঞ্জী জানো। ঠিক আছে। So friends, thank you.